आंखौ बोसोन होनो एप्सआ सोर? आपसु कुन হয় मग साजेसन কৰা इउजि ब्रह्मआ गावनि मासिखौ थिक खालामना लाथों। इउजिটো কি হি নিজৰ গাড়ীটো ঠিক কৰি ল आं प्रमद बर'नि खोथा बायदि सोलिग्रा मानसि नङा। प्रमद बर'र কথা মই सोलामानो नाকি बेरगावआव बिपिएफनि मावखुलियाव बेरगाव जिल्ला बिपिएफआ समायखिरा लानाय हाबाफारि खुंदों। अदालगुरि जिल्लानि बेरगाव मखुमानि सालायै बेरगाव जिल्ला बिपिएफ राजखान्थि दोलोनि गोदानै दाजानाय आफादखौ दिनै बेरगावआव थानाय बिपिएफनि मावखुलियाव समायखिरा लानाय हाबाफारि खुंफुङो। खालाइगाव बिधानसभा बियाबनि बारग' एमएलए महेश्वर बर'नि दैदेननायाव खुंफुंनाय समायखिरा लानाय हाबाफारियाव बिटिसिनि बारग' गाहाय खुंगिरि हाग्रामा महिलारि, मासबाद बिधानसभा बियाबनि एमएलए सरन बर', खालाइगाव बियाबनि एमएलए दुर्गा दास बर' लोगोसे दोलोनि माखासे दैदेनगिरि आरो मावथिफोरनि नुजाथिनायाव बिटिसिनि बारग' मावफुं सोद्रोमा लोमस्राव दैमारिया जिल्लानि आफादगिरि मासियाव समायखिरा लायो। बे हाबाफारियाव गाहाय आलासि महरै बिटिसिनि बारग' गाहाय खुंगिरि हाग्रामा महिलारिया बाहागो लानानै बिबुंथि लाखियो। নিজৰ চেনেলটো খুব কৰিব কাৰণে কেতিয়াবা ক'ব পাৰে কোনোবা মানুহ এইটো নহয় হা আজি ইয়াত মই আহিছোঁ আমাৰ খেৰগাঁও জিলা বিপিএফ দলৰ অটেকিং নতুন বডি আমাৰ লমচাম दैमारि প্ৰেচিডেণ্ট হ'ল আৰু ছেক্ৰেটাৰীটো আমাৰ বিনয় কুমাৰ দাস বিনয় কুমাৰ নাথ এই ছেক্ৰেটাৰী অটেকিং হৈছে যাৰ কাৰণে আহিছোঁ আৰু এনে আমাৰ দলৰ কিছুমান কৰ্মীসকলে অলপ কনফিউশ্যন আছিল যে আমাৰ বিপিএফ দলে বিজেপিৰ লগত মিত্ৰজোঁটত গ'ল নেকি তো সেইটোতো মই ক্লিয়াৰ কৰিলোঁ যে সেইটো আমাৰ তিনিজন এমএলএ আছে বিপিএফ দলৰ তিনিজন এমএলএক আমি ডাইৰেকশ্যন দিছোঁ নিৰ্দেশ দিছোঁ যে আপোনালোকে চেম ছাৰৰ লগত আলোচনা কৰি পেলাই তেনেকেই হ'লেও এডজাষ্ট হৈ পেলাই থাকক যাতে চৰকাৰী আঁচনিৰ পৰা মানে বঞ্চিত নহয় সেইবিলাক সুযোগ সুবিধাটো মিলি পেলাই ল'বই লাগিব থাকিবই লাগিব কিন্তু পলিটিকেলি নহয় ৰাজনীতিকভাৱে হোৱা নাই ৰাজ্য সভাটো যাব নেকি আপুনি ৰাজ্য পেপাৰত ওলাইছে গোটেই কথাখিনি যে আপোনাক পদক্ষেপ কৰিব নাই সেইটো মই নাই এইটো কোনে কৈছে এনে প্ৰস্তাৱ কৰিলে যাব নেকি ছাৰ আপুনি মই এনেকুৱা যোৱা মানুহ এই ইউজি প্ৰমোক ক'লে নহ'ব মই কৈছোঁ আমাৰ বিপিএফ দলে কাৰো লগত মিত্ৰতাত আমি কিবা কৰা নাই এইটোতো মিত্ৰ ইহঁতৰ কথা মতে বিপিএফে নচলে নহয় ৰাজ্য সভালৈ আপুনি নাযায় ছাৰ কিয় যাব কি দৰকাৰ কোনে কৈছে মই বুজি এই খবৰ দিয়কচোন খাপা কোনোবা ইউজি কোৱাটো কিবা হ'ব লাগে ইউজিটো কি সি নিজৰ গাড়ীটো ঠিক কৰি ল ইয়াৰ পিছত বেলেগক কওঁ আপচু কোন হয় মোক চাজেশ্যন কৰা মই আগতে কৈছিল প্ৰথম যেতিয়া চৰকাৰ বনাবলৈ কৈ আছে তেতিয়া মই কৈছে আমি বিপিএফ আৰু ইউপিপিএল একেলগে মিলি পেলাই আমি চৰকাৰ বনাইলে ভাল হ'ব ইয়াত এই বিটিচিত এটলিষ্ট নেশ্যনেল পাৰ্টিটো সোমাব দিয়াটো ভাল নহ'ব এই কথাটো মই আগতে কৈছিলোঁ আজি ক'ৰ পৰা গুৰু ওলালে প্ৰমোদ বড়ো ৰাজি হৈছে প্ৰমোদ বড়োৰ কথা মই চলামানো নেকি কালি কৈছে ছাৰ প্ৰমোদ বড়োৱে আদৰণি জনাইছোঁ বিপিএফক বুলি কৈছে ছাৰ কোনে কি ভয় খাইছে খাৱা নাই মই নাজানো এইবিলাক মই খবৰ লোৱা নাই মুঠতে আমাৰ বিপিএফ দলৰ স্থিতিটো এনেকুৱা আমি কাৰো লগত নাই এতিয়া আৰু আমি ইউপিপিৰ লগতো নাই কংগ্ৰেছৰ লগতো নাই বিজেপিৰ লগতো নাই মুঠতে আমি ছিংগল হিচাপে আছে এতিয়া আৰু 2024 MP ইলেকশ্যন আহক ইয়াৰ আগে আমি চিন্তা চৰ্চা কৰিম কাৰ লগত মিত্ৰতা কৰিলে ভাল হ'ব ছাৰ মেইনলি ছাৰ বিপিএফে ছাৰ মানে মিত্ৰ দলত নাছিলে ইউপিপিএলৰ লগত বিজেপিৰ যিটো আগ্ৰাসন এতিয়া কিন্তু আপোনালোকে চৰকাৰক সমৰ্থন দিলে চৰকাৰখনক সমৰ্থন দিছে দলক সমৰ্থন দিয়া নাই বা মিত্ৰতা হোৱা নাই
কিন্তু আপোনালোকৰ যিটো নাই, বড়ো এই জাতীয়তাবাদ ছাৰ মোৰ কুৱেশ্যনটো বড়ো জাতীয়তাবাদ ছাৰ বৰ্তমান সময়ত আপোনালোকে যি চৰকাৰক সমৰ্থন দিলে ৰাষ্ট্ৰীয়তাবাদলৈ এতিয়া আপুনি এনেকুৱা ৰাষ্ট্ৰীয়তাবাদ বা লোকেল কিবা সেইটো এতিয়া নাহে আমি কৈছোঁ যে BPF হিচাপে সকলো জাতি জনগোষ্ঠীক অকল বড়ো জাতিৰ কথা আমি চিন্তা নকৰোঁ আপুনি ক'ব নালাগে মই বড়ো মানুহ বুলি অকল বড়ো জাতিৰ কাৰণে চিন্তা কৰোঁ সেইটো নকবি আমাৰ কথাটো হ'ল BPFৰ বিভিন্ন জাতি জনগোষ্ঠী আছে সকলোকে লৈ পেলাই আমি কাম কৰি আহিছোঁ আৰু কাম কৰি যাওঁ ইয়াত কিবা অকল জাতিৰ কাৰণে নহয় বড়ো জাতিৰ কাৰণে নহয় সব জাতিৰ কাৰণে আমি কাম কৰি আহিছোঁ অসমত ছাৰ সদ্যহতে যিটো জাতীয়তাবাদ সেই ধাৰাটো বন্ধ হৈ পৰিছে বা এতিয়া নাই এই ধাৰাটো কিন্তু আপোনালোকে ৰাখিছিলে শেহতীয়া পৰ্যায়ত আপোনালোকে যি আহিলে শেহতীয়া পৰ্যায়ত আপোনালোকে যি মই বিজেপিত যোৱা নাই নিশ্চয় কি কথা কৈম আমি বিজেপিত গৈছে নেকি যোৱা নাই সমৰ্থন দিছে ছাৰ চৰকাৰ কি সমৰ্থন এইটো চৰকাৰটো বেলেগ আপুনি এইটো মই কৈছোঁ না CM ছাৰক লগত আপোনালোকে এডজাষ্ট কৰি পেলাই কাম কৰক বিজেপিৰ লগত নহয় চৰকাৰ ছাৰ গোবিন্দ বসুমতাৰীয়ে এটা কথা কৈছে যে হাগ্ৰামা মহিলাৰ দুৰ্নীতিৰ অংশীদাৰ আমি নহওঁ এইদিনাখন কৈছে এই কথা ক'ব ছাৰ যিজনে কিন্তু MLA ধৰি ৰাখিছে কিছুমান কথাটো মই বুজি নাপায় ইহঁতক মই কৈছে না এইবাৰ যদি 500 কোটি আহে এই 500 কোটি টকাটো কেনেকৈ মিলি পেলাই খাব পাৰে তাৰ কাৰণেহে প্লেনিং কৰে আমি প্লেনিং কৰিছিল এই 500 টকা যদি বছৰত 500 কোটি আহে এই 500 কোটিটো কোনটো ডিপাৰ্টমেণ্টত কেনেকৈ ক'ত ব্যৱহাৰ কৰিম তাৰ কাৰণে আমি প্লেনিং কৰিছিলোঁ ইহঁতে প্লেনিংটো হ'ল খাবৰ কাৰণেহে প্লেনিং কৰে ঠিক আছে